Hey guys, স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। তো গাইজ কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছো আৰু বহুতে সুধি আছে কি হ'ল ইমান দিন হ'ল ভিডিঅ' দিয়া নাছিলো। মানে কি খেতি পুৰা এতিয়া জানে আপোনালোকে কবি খেতিৰ ছিজন হয়, সেয়েহে মানে খেতিত লাগি থাকোঁতেনে সময়ে পোৱাগৈ নাই। ৰাতিপুৱা 5 বজাতে যাওঁ, আকৌ ৰাতি 8টা 9টাত সোমাওহি, সেয়েহে ভিডিঅ' দিবই পৰা নাছিলোঁ। অলপ আজৰি হৈছোগৈ বাৰু, আৰু তেওঁ আছেই, আৰু ভাবিলোঁ আজি ভিডিঅ' এটাকে বনাই দিওঁ, সেয়েহে আজৰি আছোঁ কাৰণে আমাৰ বিকাশ ভাইৰ লগত আহিছোঁ। আৰু ক'ত আছোঁহি চাওক, এইখন এখন বহুত পুৰণি লোহাৰৰ দলং। চাওক দেখি মজা লাগিছে লোহাৰৰ দলংখন, আৰু ভাবিলোঁ অলপ ৰওঁ, আৰু এইফালে পূৰা বগৰীও পকি আছে চাওক, ৱাও এইয়া। আৰু গাইজ আৰু ভিউ এটা চাবনে চাওক, আৰু সেইফালে এয়া পূৰা সৰিয়হ সিঁচি থৈছে চাওক, দেখি মজা লাগিছে। আৰু লগত আমাৰ বিকাশ ভাই আছে। বিকাশ ভাই কেনেকুৱা কিবা এষাৰ? বহুত দিনৰ মূৰত দুইটা আহিছোঁ ওলাই মেলি আমাৰ বিকাশ ভাইৰ লগত, কিবা এটা কৈ দে। কি কওঁ, সদায় কৰি থাকোঁ। সদায় কৰি থাকোঁ মানে বহুত দিন ভিডিঅ' দিয়াই নাই, কেনেকুৱা লাগিছে? আজি দুইটা একদম ধামাকা জেগা এডোখৰত গৈ আছোঁ, গৈ সকলোখিনি দেখুৱাম, সেয়ে চাই থাকিব আৰু সকলোৱে। আৰু যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, 1K কৰি দিয়ক জল্দি, বেছি নালাগে, আৰু লাইকটো কৰিবলৈ নাপাহৰিব। আৰু এতিয়া পলম নকৰোঁ। A few moments later. Oh my god guys, finally চাব নেকি ক'ত আহি পাই গ'লোহি? Oh my god guys, চাওক কেনেকুৱা মজা লাগিছে কিন্তু, চাওক এইফালে ভিউটো, আৰু এইফালে আমাৰ বিকাশ ভাই। বিকাশ ভাই ভিউটো কেনেকুৱা পাইছা? কৈ দিয়া কিবা এটা। এইবাৰ অথনি নকলা একো এটা, এতিয়া কৈ দিয়া, ভাল লাগিছে নে বেয়া লাগিছে? ইয়াক মানে মই ঘপককৈ লৈ গুচি আহিলোঁ, সেয়েহে ই মানে অথনি কি ক'ম কি নক'ম তেনেকুৱা হৈ গ'ল। আৰু য'ত আছোঁ নহয় গাইছ চাওক, ইয়াৰ পৰা যদি খহিবলৈ হয় নহয়, চাওক কিমান গৰা, এয়া ডাইৰেক্ট থিয় কৰা, মানে এইটো এইবছৰ খহাই নিলে সম্ভৱ। এয়া চাওক, মানে ইয়াৰ বালি মাটি হয় নাই, এইকণত যদি দি দিয়া হয়, এয়া চাওক ফাটি গৈছে, খহি ডাইৰেক্ট একদম এই পানীত। আৰু ইয়া চাওক এইফালে মাছ ধৰি আছে, ইয়া চাওক, ও মাই গড গাইছ চাওক। গাইছ বহুত দিনৰ মূৰত মানে মনটো কেনেকুৱা লাগিছে বুজাব পৰা নাই। যেতিয়া মানে চাওক পিঞ্জৰাবদ্ধ হৈ থকা চৰাইটোক যেতিয়া মুকলি আকাশৰ তললৈ মুক্ত কৰি দিয়া হয়, তাৰ সেই ফিলটো মোৰ আজি এনেকুৱা হৈছে, একদম মানে পিঞ্জৰাবদ্ধ হৈ থকা নিচিনা লাগিছিলে ইমান দিনে। মানে আজি চাওক আহিছোঁ, কেনেকুৱা মজা লাগিছে নহয়। আৰু সময় মানে এতিয়া 4মান বাজিব হৈছে, ইফালে বেলিও ডুবিব হৈছে, আৰু ভিউটো চাওক কি মজা লাগিছে নহয়। আমাৰ বিকাশ ভাই পূৰা ফটো মৰাত ব্যস্ত হৈ আছে, আৰু এই তাৰ আগলৈ গৈ সেই দলংখনলৈ যাম অকণমান, সেই ছাইডটোও দেখুৱাম। আৰু চাওক, আৰু সেইফালে তাত আন্ধাৰ আন্ধাৰ আহিছে, এয়া তাত আপোনালোকে সোমাওঁ বুলি ক'লে সোমাব পাৰে। চাওক 20 টকা টিকেট গাইছ, টিকেট কাটি সোমাবলৈ যদি পাৰোঁ, সময় হয় সোমাই আপোনালোকক দেখুৱাম। চাব একো বনোৱা নাই, যোৱা বছৰ যেনেকুৱা আছিল সেই তেনেকুৱাই হৈ আছে এতিয়াও, তেনেকৈ বিশেষকৈ একো বনোৱাই নাই। চাওক এপাক এইফালে যাওঁ ব'লক, এই চাইডে চাওক মজা লাগিছে কিন্তু দেই। আমাৰ কেমেৰামেন পূৰা ব্যস্ত ফটো মৰাত, চাওক চাওক, ও মাই গড গাইছ মজা লাগিছে কিন্তু দেই, পূৰা মাৰা ফটো। দুইটা মানে বহুত দিনৰ মূৰত একেলগে, কিমান দিন দুইটা যেন এনেকৈ বাহিৰলৈ অহা নাছিলোঁ তাৰ ঠিকেই নাইকিয়া। মানে আজি এমাহমানেই হৈছে মই ভিডিঅ'ও নিদিয়া, আজি আহিছোঁ বহুত দিনৰ মূৰত, চাওক। हे प्रभु हे हरि नाम, क्या हुआ? गाइस চাওক কি হৈ গ'ল, গাঁতত সোমাই গ'ল।
বাইক ফচি গ'ল বিকাশ ভাই ভাগৰ চাওক গাইছ অলপ আগত যে মই যিখন আপোনালোকক ওপৰৰ পৰা দলং দেখুৱাইছিলোঁ সেই দলংখনৰ ওচৰলৈকে বুলি আমি দুয়োটা গৈ আছোঁ গৈ ওচৰৰ পৰা আপোনালোকক ভালদৰে দেখুৱাম আৰু লগতে কেইকপিমান ফটোৰো তুলি লওঁ নে কি কয় ৰাইজ ব'লক বাকী ৰাইজ এয়া আমি পালোহি দলঙৰ সন্মুখত চাওক আৰু ইপাৰ পৰা আহোঁ এপাক সেয়েহে বিকাশ ভাই এয়া বাইক লৈ দলঙৰ ওপৰত উঠাই দিলে চাওক আৰু দলঙৰ মাজৰ পৰা ভিউটো দেখাই আছোঁ ব'লক চাওক এয়া দলঙৰ ওপৰত উঠি গ'লোঁ আমি আৰু আমি ক'ত আহিছিলোঁ আপোনালোকক কোৱাই নহ'লে আমি আহিছিলোঁ বৰ্তমান চিকাৰিঘাট যিহেতু পিকনিকৰ সময় হয় ন সেয়েহে ভাবিলোঁ এপাক চিকাৰিঘাটৰ পৰা আহোঁ তাৰ পৰিৱেশটো দেখুৱাওঁ আৰু 2024 বৰ্ষৰনো পিকনিক কেনেদৰে প্ৰস্তুতি চলাইছে তাকে চাই আহোঁ বুলি ভাবিলোঁ ৰাইজ দুটা দলঙৰ পাৰ হৈ আহিলোঁ ইফালে আমাৰ বিকাশ ভাই আছে অকণমান ই ছাইডৰ পৰা আহোঁগৈ বুলি আহিছোঁ সেইফালে আজিলৈকে যোৱা নাই কেনেকুৱানো ভিউটো চাই আহোঁ চাওক Oh, guys. গাইজ দুইটা এনেই আহিলোঁ ইমান দূৰ এইফালে আহিলোঁ এইফালে দেখোন একো নাই চব যাওঁ বন চাওক এইফালে যদি যাওঁ বন লাগে আৰু তেতিয়া নিবলৈ আহিব পাৰিব তাৰপৰা কি নাই এনেই বাইক লৈ একদমেই তাৰ পৰা আহিছোঁ এনেই আহিলোঁ ইয়ালৈকে হাতে চাওক আৰু যিহেতু জানুৱাৰী সময় ন মানুহ আহিছে আৰু 1 জানুৱাৰীলৈ যিহেতু বেছি দিন নাই পাৰিলে জানুৱাৰী সময়টো আহি দেখুৱাম আৰু অলপমান ইয়াৰ পৰিৱেশটো যদি পাৰোঁ আৰু যে গাইছ এয়া চাওক কি আছে চাওক আৰু সময় হৈছে এতিয়া ঘৰ যাওঁ আৰু নে কি গাইছ তেনেকৈ ইয়াত দেখুৱাবলগীয়া একো নাই সেইফালে মানে ভিউটো বাৰু মজা কেমেৰাত কেনেকুৱা আহিছে নাজানো আৰু বাকী ৰাইজসকল আমি এতিয়া ঘৰ যাওঁ আৰু বাকী এইফালে এখন ৰিজৰ্ট আছে ৰিজৰ্টখনত সোমাব পাৰে টিকেট 20 টকা আৰু আমাৰ সময় নাটনি হোৱাৰ কাৰণে আমি এতিয়া নোসোমাওঁ বেলেগ এদিন আহিলে সোমাম আৰু বাকী ভিডিঅ'টো এনেদৰে ইমান এটা সামৰি মাৰিছোঁ কেনেকুৱা পালে জনাব যদি ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ অহা হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক জল্দি 1K ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে লাইক কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব তো নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই বাই গাইছ আকৌ নেক্সট ধামাকা ভিডিঅ' আহি আছে Peace.